সমুদৰ্শকৰ বাবে এটা খবৰ লৈ আহিছোঁ। এক জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী স্বামীয়ে মৰিয়াই হত্যা কৰিলে পত্নীক, আনকি নিজৰ 11 দিনীয়া সন্তানো আঘাতপ্ৰাপ্ত হ'ল। এই ঘটনাৰ পিছতে এগৰাকী স্বামীয়ে এনেধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ সময়ত সুৰাসক্ত অৱস্থাত আছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। লাহৰিঘাটত ভয়ংকৰ হত্যাকাণ্ড। স্বামীয়ে মৰিয়াই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি স্বামী সাদিক চৌধুৰীয়ে পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি অহাৰো অভিযোগ আনকি উত্থাপিত হৈছে। আৰু সুৰাসক্ত অৱস্থাতেই সাদিক চৌধুৰীয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ। মাত্ৰ 11 দিন পূৰ্বে এটি পুত্ৰ সন্তান জন্ম হৈছিল সাদিক চৌধুৰী আৰু লগতে পত্নী মালেকা খাতুনৰ। কিন্তু এই ঘটনাৰ সময়তে সদ্যজাত পুত্ৰ সন্তানটি এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। হত্যাকাৰী সাদিক চৌধুৰীক কঠোৰ শাস্তি দিয়াৰ দাবী স্থানীয় ৰাইজৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই তদন্ত অব্যাহত ৰাখিছে। এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে লাহৰিঘাটত, যি হত্যাকাণ্ডই কঁপাই গৈছে সকলোকে, কিয়নো এগৰাকী স্বামীয়ে দীৰ্ঘদিন ধৰি পত্নীৰ ওপৰত নিৰ্যাতন চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু যাৰ পিছতেই পত্নীয়ে মৃত্যুক সাৱটি ল'লে। মৰিয়াই হত্যা কৰিলে পত্নীক, আৰু পত্নীৰ মৃত্যুৰ পিছতে এতিয়া স্বামীক আৰক্ষীয়ে আটক কৰিছে যদিও এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। যদিও এই জঘন্য ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰেই কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক এনেধৰণৰ জঘন্য স্বামীৰ বিৰুদ্ধে। ইতিমধ্যে লাহৰিঘাট আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত সকলো তথ্য জনোৱা হৈছে। এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰু হত্যাকাৰী সাদিকক ইতিমধ্যে কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ স্থানীয় ৰাইজে দাবী কৰিছে। আৰু এইগৰাকী স্বামী, যিগৰাকী দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰী সেৱন কৰাৰ পিছতে পত্নীৰ ওপৰত অত্যাচাৰ অব্যাহত ৰাখিছিল, সেইগৰাকী স্বামীয়ে অৱশেষত মৰিয়াই হত্যা কৰিলে পত্নীক। এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আৰু সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। ঘটনা সন্দৰ্ভত কিছু সবিশেষ তথ্য জানিবলৈ আমাৰ সৈতে মন্তব্য আছে। আপোনাৰ 12 তাৰিখে আপোনাৰ জিএমচিত ডেলিভাৰী হৈছিল। ডেলিভাৰী হোৱাৰ পিছত আপোনাৰ 19 তাৰিখে ৰিলিজ দিছে জিএমচিৰ পৰা। জিএমচিৰ পৰা আহোঁতে আপোনাৰ 20 তাৰিখ থাকি গ'ল দিনটো। 21 তাৰিখে আপোনাৰ ঘটনাটো হৈছে যে আগতে আপোনাৰ স্বামীয়ে পিটন দিছে, দাৰে পিঠিত কোবাই দিছে, আৰু পিছত আপোনাৰ গাখীৰৰ লগত মিহলাই ডেচিছ বুলি কয়, মাছক দিয়া ডেচিছ মুখত ঢালি দিছে। ইয়াৰ পিছত আজি আপোনাৰ যোৱাকালি আপোনাৰ সন্ধিয়াত পুলিচ থানাত গৈছোঁ। গৈ পেলাই যে এণ্ট্ৰি এটা দি থৈ আহোঁ। পুলিচ থানাত কৈছে যে তোমালোকে আগত মেডিকেলত যোৱা, মেডিকেল কৰি আহা, পিছত কি কৰা কৰি থাকিবা। আৰু পিছত আমি ভিডিবিক কৈছে খবৰটো ল'বৰ কাৰণে বিষ খাইছে নে নাই। ভিডিবিয়ে কৈছে যে হয় ঠিকেই বিষ খাইছে বুলি কৈছে। খোৱাৰ পিছত আমি পেচেণ্টটো তাৰ পৰা আনিছোঁ, আনি পেলাই ডাইৰেক্ট মেডিকেলত লৈ গৈছোঁ মৰিগাঁও হস্পিটেলত। মৰিগাঁও হস্পিটেলত আপোনাৰ ৰাতিটো আছে। আজি 23/6/2022 দিনৰ 1:30মান বজাত আপোনাৰ মৃত্যু হয় মহিলাজনী। দেখিছোঁ যে এনেকৈ বিষ খাইছে, মাৰপিট কৰিছে, পিছত বিষ খাইছে। পিছত আপোনাৰ মুখ চুখ চাইছে, আপোনাৰ ক'ত হেৰি হৈছে, আপোনাৰ বুকুত এটা হেৰি আছিলে, দাগ এটা আছিলে আপোনাৰ, সেইটো চাইছে। আপোনাৰ চিকিৎসা চলি আছে, কিন্তু ৰিপৰ্টটো সেইটো দিয়া নাই। কিন্তু আজি হেৰি পোষ্টমৰ্টম কৰা হৈছে। সাদিক চৌধুৰী। দেউতাৰ নাম হুছেইন আলী। ঘৰ ক'ত? ঘৰ চাপকাঠি হয়, ৱাৰ্ড নং 7। এইটো বহুত সংকটজনক আছে অৱস্থা। আপোনাৰ আমাৰ ইয়াত মানে টাইমিঙৰ আগত যেতিয়া জন্ম হৈছে, আপোনাৰ আমাৰ তাতে ৰাখিব কোনো একো ব্যৱস্থা নাই, আমি ৰাখিব নোৱাৰিম। আমি মানে এইটো মিডিয়াৰ যোগে কৈছোঁ, যেনেকৈ ভাল হয় মানে সেনেকৈ কৰিব লাগিব। আৰু কৈছে যে কিবা এটা ব্যৱস্থা কৰিব, অনাথ আশ্ৰমত দিব বুলি কৈছে। মোক এইখিনি এতিয়াও ব্যৱস্থা লোৱা নাই মানে লৈ আছে আৰু
আপোনাৰ কি হয়? মোৰ ডাঙৰ বাইদেউ হয়। ডাঙৰ বাইদেউ। কি বিচাৰে আপোনালোকে? আমি ন্যায় বিচাৰোঁ যে উচিত শাস্তি হ'ব লাগে। উচিত বিচাৰটো হ'ব লাগে। এই যিজনী মৃত্যু হৈছে তেখেত আপোনাৰ কি হয়? বাতিজা আপুনি কি জানে এইটো বিষয়ে ঘটনাটো কেনেকৈ হৈছে? এইটো ছোৱালীক আমি খুজিছোঁ, ছোৱালী কৈছে তাৰ মতাজনে বিষ খুৱাইছে, কেতিয়া হৈছিলে? মাৰপিটো কৰিছে আৰু বিষ খুৱাইছে। কেতিয়া হৈছিল ঘটনাটো? 21 21 তাৰিখ। দিনৰ 2:30 বজাত।